এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ ওচৰলৈ উইণ্টাৰ মোষ্ট পপুলাৰ ফ্লাৱাৰিং প্লেণ্ট লৈ আহিছোঁ, যাৰ নাম হৈছে পিটুনিয়া। পিটুনিয়াৰ কাৰণে সদায় আপোনালোকে বেছি দ থকা পট ইউজ নকৰিব, তাৰ সলনি ওপৰ ভাগটো যাতে অকল বহল হয় তেনেকুৱা পটহে ইউজ কৰক। তেতিয়া দেখিব গছজোপা খুব ধুনীয়াকৈ গ্ৰ' হৈছে আৰু জোপোহা হৈ উঠিছে। পিটুনিয়াৰ গুটি নাইবা পুলি আনি আপোনালোকে ঘৰতে গ্ৰ' কৰিব পাৰে। যদি আপুনি বিগিনাৰ হয় তেন্তে পুলিৰ পৰা গ্ৰ' কৰিলেহে বেছি ভাল ছাকচেছ পাব। পুলিবোৰ 5ৰ পৰা 10 টকাৰ ভিতৰতে কিনি আনি লগাব পাৰে, কিন্তু তাত এটাই অসুবিধা, কেনেকুৱা কালাৰৰ ফুল ফুলিব সেয়া আপোনালোকে গম নাপায়। যদি কিছুমান পাৰ্টিকুলাৰ কালাৰহে আপোনাক লাগে গ্ৰ' কৰিব বিচাৰে, তেন্তে গছজোপা যেতিয়া ডাঙৰ হয় কলি ওলাই থাকে তেনেকুৱা গছহে আনি ঘৰত গ্ৰ' কৰক। গুটিৰ পৰা যদি পিটুনিয়া আপোনালোকে লগাব বিচাৰে তেন্তে নৱেম্বৰৰ পৰা লগাব পাৰে, আৰু পুলি আনি যদি লগাব বিচাৰে তেন্তে গোটেই ডিচেম্বৰ মাহটো আপোনালোকে আনি লগাব পাৰে। মই নিজে এই পুলিবোৰ ডিচেম্বৰ 15 তাৰিখৰ পাছতহে আনি ঘৰত গ্ৰ' কৰিছোঁ। এতিয়া আমি পটিং চইলটোৰ কথা পাতি লওঁ, কেনেকুৱা ধৰণৰ পটিং চইল আপোনালোকে ইউজ কৰিব পাৰে। তাৰ বাবে 50% নৰ্মেল গাৰ্ডেন চইল, 20% কোকোপিট, 20% বাৰ্মি কম্প'ষ্ট বা গোবৰ সাৰ ইউজ কৰিব পাৰে, আৰু লগতে 10% পাৰ্লাইট আৰু বালি ইউজ কৰিব পাৰে। লগতে নিম কেক পাউডাৰ বুলি দোকানত কিনিবলৈ পাব, সেয়া ইউজ কৰিলেও মাটিটো খুব ভাল হয়। আৰু ফাংগাছৰ পৰা বাচিবলৈ চাফ ফাংগিচাইড ইউজ কৰিব পাৰে। চইল মিক্সটো সদায় মিহি বনাব, যাতে পানী দিয়াৰ লগে লগে একেবাৰে ড্ৰেইনেজ হোল দি পানী ওলাই যায়। আৰু মিহি চইলত সদায় প্লেণ্টছৰ ৰুটছবিলাক ভালকৈ ডেভেলপ কৰে। কেমিকেল ফাৰ্টিলাইজাৰ যদি ইউজ কৰিব বিচাৰে তেন্তে DAP ইউজ কৰিব পাৰে। DAP সদায় পটৰ চাইজটো চাইহে আপোনালোকে ব্যৱহাৰ কৰিব। পটটো যদি বেছি ডাঙৰ হয় তেতিয়াহ'লে 8ৰ পৰা 10টা DAP ক্ৰিষ্টেল আপোনালোকে দিব পাৰে, আৰু যদি পটৰ চাইজটো সৰু হয় তেতিয়া 5ৰ পৰা 6 DAP ক্ৰিষ্টেল দিব পাৰে। তাতো এটা কথা মন কৰিব, DAP দিয়াৰ সময়ত সদায় যাতে মাটিখিনি শুকান হৈ থাকে সেয়া কথালৈ মন কৰিব, আৰু DAP ইউজ কৰাৰ পাছত পানী ইউজ কৰিব। এই প্লেণ্টজোপা যদি ভালকৈ কেয়াৰ লয় তেতিয়াহ'লে এপ্ৰিলৰ আধালৈকে আপোনালোকে ফুল ফুলা দেখিবলৈ পাব। এতিয়া আমি পানীৰ কথা পাতি লওঁ। অ'ভাৰ ৱাটাৰিং ইয়াত কেতিয়াও নকৰিব, পানী খুব সাৱধানে ইয়াত ব্যৱহাৰ কৰক। পানী তেতিয়াহে দিব যেতিয়া মাটিটো আপোনালোকে শুকান দেখা পায়। পিটুনিয়াৰ বাবে ভাল ৰ'দৰ প্ৰয়োজন হয়। 4 পৰা 5 ঘণ্টালৈকে ৰ'দ পৰি থকা জেগাতহে আপোনালোকে প্লেণ্টজোপা ৰাখক, তেতিয়াহে আপুনি বিচৰা ধৰণে ইয়াত ফুল ফুলা দেখিবলৈ পাব। যিহেতু ইয়াত বেছিকৈ ৰ'দ লাগে, সেইবাবে পানীটো 2-3 দিনৰ মূৰে মূৰে আপোনালোকে ইয়াত দিব পাৰে, কিন্তু পানী দিয়াৰ সময়ত সদায় আপোনালোকে চেক কৰি ল'ব যাতে মাটিটো শুকান হৈ থাকে। পানী দিয়া সময়তো এটা কথা মন কৰিব, পানী যাতে ওপৰৰ পৰা ডাইৰেক্ট ঢালি নিদিয়ে। পটটোতহে অকল পানী দিব। প্লেণ্টজোপা অকণমান ছাইড কৰি পিনি পটটোত অকল পানী দিব, যাতে পাতটো আৰু ফুলত পানী লাগিব নোৱাৰে। পাতত যদি পানী লাগি থাকে তেতিয়াহ'লে পাতবোৰ গেলি যোৱাৰ চান্স থাকে, আৰু ফুলত যদি থাকে তেতিয়া ফুলবোৰ বেছি দিন লাষ্টিং নকৰে। ফাংগাছৰ পৰা যদি বাচিব বিচাৰে তেতিয়াহ'লে য়েল্ল' হৈ থকা পাতবোৰ আপোনালোকে দেখাৰ লগে লগে ছিঙি পেলাওক, আৰু মাটিত টাচ কৰি থকা পাতবোৰ আপোনালোকে ছিঙি পেলাব পাৰে। মাটিত টাচ কৰি থকা পাতবিলাকে প্লেণ্টজোপাত ফাংগাছৰ প্ৰব্লেম লৈ আহে। ইয়াতে এটা আপোনালোক সৰু টিপছ দিব বিচাৰোঁ, পিটুনিয়া যদি হেভি ফ্লাৱাৰিং পাব বিচাৰে, যেতিয়া আপোনালোকে শুকাই যোৱা ফুলবিলাক দেখিব লগে লগে ফুলবোৰ ছিঙি পেলাওক। শুকাই যোৱা ফুলবোৰত গুটি বনিবলৈ আৰম্ভ কৰে। গুটি বনাৰ লগে লগে ফুলজোপাৰ সম্পূৰ্ণ শক্তি গুটি বনোৱাতে লগাই দিয়ে, ফুল ফুলিবলৈ নোৱাৰে। সেইবাবে গুটি দেখা বা বেয়া হৈ যোৱা ফুল দেখাৰ লগে লগে আপোনালোকে ছিঙি পেলাওক। যদি গুটি থ'ব বিচাৰে তেতিয়াহ'লে এই কামটো মাৰ্চ মানতহে কৰিব আপোনালোকে। এই গুটিবোৰ ষ্ট'ৰ কৰি আপুনি নেক্সট ইয়েৰত ইয়াৰ পৰা আপোনালোকে পিটুনিয়া প্লেণ্ট পাব পাৰে। এয়াই আছিল আজি পিটুনিয়াত ল'ব পৰা কিছুমান কেয়াৰিং টিপছ আপোনালোকক দিব বিচাৰিছিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।